हेलो बंधु बान्धी सकलोके हैप्पी दुर्गा पूजा और आशा करिছো सकलोৱে ভালে আছে আৰু মুখটো দেখাই পাইছে আপোনালোকে যে মই হেপিয়ে আছো একদম আৰু আজি পূজা বুলি ফ্যামিলি লগত ফুৰিবলৈ আহিছো আৰু ভাইটি বন্ধু সকলক দেখিছে ইহঁতে পুৰা হাই হেলো সব কৰিলে আৰু আমি এতিয়া সোমালো অলপমান মন্দিৰ অলপমান দৰ্শন কৰি লও দুৰ্গা পূজাৰ এবাৰ মই চোৱা নাছিলো আজিহে চাইছো আর দেখিবই পাৰিছে যে কিমান বেছি ভিৰ আমি ভিতৰত সোমাবই পৰা নাছিলো ইমান মানুহ আছিল মানে তো মই দূৰৰ পৰাই মানে ভিডিওটো বনালো কাৰণ একচুয়ালি মানে ইমান ভিৰটো ভিতৰত সোমাব পসিবল নহয় তো মাহতে ভিতৰত সোমালেই মা আৰু ভন্টি এনেকা পেহিয়তে সোমালে মই নোৱাৰিলো এই কাৰণে আমি বাহিৰৰ পৰাই আমি এনেকে ভিডিওটো বনালো আৰু আৰু আমি মন্দিৰ চাই আমি ওলালো এতিয়া বাহিৰলৈকে আৰু ইমান বেছি মানুহ ভিৰ থকাৰ বাবে ভিতৰ ৰখিবলৈ দিয়া নাছিলে তেনেকে আৰু এতিয়া আমি আছো ৰাস্তাত আৰু আপোনালোকে চাবই পাৰিছে চাও কিমান বেছি মানুহ আৰু এইবোৰ বুলে কিবা মানে পূজাত ঘৰত লগাই বলে মই গম নাপাও মানে প্ৰথমবাৰ আজি গাঁৱত পূজা চাই আছো আৰু এই দাদাজনে পুৰা কিবা কিবি বুকি আছিল পুরা মানুহৰ বজাৰ মানে ভিৰ মানে আৰু আপোনালোকে গমে পায় পূজা বুলি সবই বাচ্চাবোৰে কিবা না কিবা লৈ থাকে তো এইটো কাৰণে সব ফালে মানে দোকান আৰু আপোনাৰ আৰু আজিৰ দিনতো সব কাপোৰৰ দোকান আজিও খোলা ৰাখিছে আৰু চাহ আমাৰ ভন্টিয়ে বেলুন চাই কৈছে আমাক বেলুন লাগে বাট আমি নেদিলো কিনি মই কৈছিলো যে পিছত আমি দি দিম তাইক কিনি আৰু তাই মানে চিঞৰি আছিল আৰু এতিয়া আহিলো আৰু এটা মন্দিৰলৈকে কিন্তু তাতে ইমান বেছি আন্ধাৰ যে মোৰ মুখখন উঠিবই নাপালে আৰু বাকি পূজাবোৰ ঘূৰি সবতকে বেছি ইটোহে আমাৰ বহুত বেছি মোৰ ভাল লাগিলে মানে ডেকোৰেশন বা কিবা কিবি কিন্তু আমি ভিতৰ সোমাব নোৱাৰিলো চাও কিমান বেছি মানুহ আমাৰ মানুহ চাই এনেকুৱা লাগিছে যে মই নোৱাৰিম এই কাৰণে আমি তাৰ পৰা ৰিটাৰ্ণ হৈ এতিয়া খাবলৈ আহিলো আৰু ভাইটিয়ে বহি হাই হেলো কৈ আছে আপোনাৰ সকলোকে আৰু ইফালে আমাক দি দিলে খোৱাবোৰ আৰু আজিৰ ভিডিওটো এইখিনিলৈকে আৰু আপোনালোকে যদি ভিডিওটো চাই ভাল লাগিছে তেতিয়া লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ নতুন এটা ভিডিওলৈকে আহিম আৰু চেষ্টা কৰিম যে ইয়াতকৈ ভাল ভিডিও বনাবলৈ বাই বাই